নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বিহুৰ সময়তে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই দিলে এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ইতিমধ্যে খবৰটো পাই সকলোৱে জনাইছে শুভেচ্ছা। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই লাভ কৰিছে আই সতী ৰাধিকা বঁটা। যোৱা 25 এপ্ৰিল তাৰিখে এই বঁটাটি লাভ কৰে আইমি বৰুৱাই। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত নগাঁও জিলাৰ সমিতিৰ সহযোগত এই বিশেষ বঁটাটি প্ৰদান কৰা হয় জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক আইমি বৰুৱাক। আপোনালোকে বাৰু আইমি বৰুৱাৰ খবৰটো পাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী আইমি বৰুৱাক জনা হ'ল অলেখ শুভকামনা আৰু শুভেচ্ছা।